आमार भारतीय जनता पार्टी प्रार्थीये 3 जगत आज नमिनेशन दिसे पर्वतजोरा कोकराझार और गोसाईगाँव और आज मैं अभिभूत जे राइज स्वस्फूर्तभावे राजपथत ओलाई भारतीय जनता पार्टीर प्रार्थीक आशीर्वाद दी आछे। आज तो नमिनेशनर दिन भोटर दिना कि हब आपनालोके चिंता करि चाওক। एबार भारतीय जनता पार्टीर सपक्षे एक भयंकर ढौ उठिसे और इयात कोनो दल टिकी थाकिब नोवारे। আজি কিমানজন নমিনেশন ফাইল কৰিব? আজি কোকৰাঝাৰ জিলাৰ 9 জনে নমিনেশন ফাইল কৰিব। ৰাইজৰ কেনেকৈ সহাৰি পাইছে স্যাৰ? কলোতো আপোনাক যে স্বস্ফূৰ্তভাৱে ৰাইজ ৰাজপথত ওলাই আহিছে। এই হাজাৰ হাজাৰ মানে ৰাইজ এইটো ইংগিত বহন কৰিছে আহা দিনবোৰত ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকটো সমষ্টিত জয়লাভ কৰিব। এই মতো ৰাইজক আপুনি কি আহ্বান কৰিব? ৰাইজক আহ্বান কৰিম এক বিকশিত শান্তিৰময় সুৰক্ষিত কোকৰাঝাৰ আৰু বিটিআৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত মজবুত কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত মজবুত কৰিব লাগে আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীক আশীৰ্বাদ দিব লাগে। এবাৰ বিজেপি চৰকাৰ গঠন কৰিব পাৰিব না? তেনেকুৱাটো লাগি আছে দাদা, আপোনালোকে নিজে উপলব্ধি কৰিছে। আপোনালোকেও ইয়াত বহু ইলেকশ্যন আপোনালোকে নিজ চকুৰে চাইছে। এনেকুৱাটো ৰাইজ কোনোদিন নমিনেশ্যন দিয়াৰ সময়ত ওলাই অহা নাছিলে। গণতন্ত্ৰৰ এই উৎসৱ ৰাইজে এইবাৰ ভালকে পালন কৰি আছে। 5 বছৰৰ শান্তি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলি থকা চৰকাৰ দিল্লীতে হওক দিছপুৰতে হওক এক শান্তিময় পৰিৱেশ সৃষ্টি কৰিছে আৰু তাৰ বাবে ৰাইজ এই গণতন্ত্ৰ উৎসৱত স্ব ইচ্ছাৰে ভাগ ল'বলৈ আগবাঢ়ি। এতিয়া কোনে কোনে মনোনয়ন দাখিল কৰিব স্যাৰ? আজি আমাৰ গুমা, তাৰপিছত আপোনাৰ জমদুৱাৰ, তাৰপিছত আমাৰ কচুগাঁও আৰু চৰাইবিল 4টা সমষ্টি প্ৰাৰ্থী আজি মনোনয়ন দাখিল কৰিছে। 40টা ভিতৰত কিমানটা হ'ব? দাদা স্যার হাত উল্টা করে